হেল্ল' এভৰিৱান স্বাগতম জনাইছোঁ মোৰ এটা ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টো কণ্টেণ্টফুল কৰাৰ কাৰণে মই চেষ্টা কৰিম গুৱাহাটী যাবলগীয়া আছে বাবু ভাইৰ মাইনা এটা জন্ম পাইছে তাত পিছত যাম তাৰে আগতে আজিজোৰ আহি আছে আজিজোৰ ফাইৰ লগত অলপ মই খৰিকটৰ ফালে যাম তাত এখন ভাল ব্যৱসায়ৰ কথা আপোনালোকক পাৰোঁ যদি মই অলপ দেখুৱাব যত্ন কৰিম গতিকে সম্পূৰ্ণ ভিডিঅ'টো চাব যদি এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু যদি ছাবস্ক্ৰাইব কৰিছে ধন্যবাদ ভিডিঅ'বোৰ যদি ভাল লাগে মোৰ লাইক কৰিব কমেণ্ট কৰিব আৰু ছাবস্ক্ৰাইবাৰ বাঢ়িলে বিশেষকৈ মই মটিভেট হওঁ ভাল ভাল ভিডিঅ' বনোৱাৰ কাৰণে গতিকে ছাবস্ক্ৰাইবটো কৰিব নাপাহৰিব আৰু এইটো ছাবস্ক্ৰিপশ্যনটো একেবাৰে ফ্ৰী হয় তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু আমাৰ মাইনাই কি কৰি আছে চাই লওঁ এবাৰ চাওঁ মাইনা কি কৰি আছা তুমি তোমাক অকলে অকলে থৈ দিছে ন আজি এইখন এক পিন্ধাই দিছে নহ'লে গোটেই কাপোৰ ভিজাই দিয়ে আজি ধুনীয়া কাপোৰ পিন্ধাই দিছে তোমাক এটা হাঁহি দিয়া নাই এনে তাই হাঁহি থাকিব কিন্তু ভিডিঅ' কৰাৰ সময়ত তাইৰ হাঁহি নোলায় কেমেৰাৰ ফালে চাই থাকে তাই হাঁহি দিয়া আমাৰ খুচি মাই হাঁহি দিয়া নাই নাহে তাই আৰু আমাৰ এই আজিজোৰ আহি পেলাই এইখন তাৰে কাৰ হয় এইখনতে যাম কি খবৰ তো গাইছ আমি বোৰকা হৈ আহিছোঁ এইখিনি দলংখিনি পাৰ হ'লে আৰু বোৰকা চকটো পায় এইখিনি জেগা অলপ ঠেক হৈছে তথাপি যাব পাৰি দিয়ক তো এইখিনি জেগাত অলপ জাম হয় তিনিআলি আছে আগত এটা আৰু এইখিনি অলপ ঠেক হৈছে যিহেতু অলপ জাম হ'বই দিয়কচোন আমি ৰাইট ছাইডেৰে যাম ইয়াতে আগত তিনিআলি এটা আমি পাম গতিকে চাওঁ কিমান দূৰ জাম আছে আৰু বোৰকাৰ চকটো ভালেই ডেভেলপ হৈছে আজিকালি বহুখন দোকান নতুন নতুন হৈছে আৰু ধুনীয়া ডেভেলপ হৈছে জেগাখিনি এইটো পাকা ৰাস্তাৰে লেফ্ট ছাইডেৰে গ'লে আপুনি হাজো ওলাব পাৰিব আৰু বহুত জেগা ওলাব পাৰি আমি এইটো ছাইডেৰে নাযাওঁ আমি ইয়াৰ ৰাইট ছাইডেৰে সোমাইছোঁ এইফালেৰে আপুনি কমলপুৰ ডাইৰেক্ট ওলাব পাৰে আৰু ইয়াতে কিছু কামো চলি আছে অলপ ৰখিব লাগিব চাগে আমি ভেন্দি চক ৰাস্তাটো আগতে বহুত বেয়া আছিল এইখিনি এতিয়া ভালেই হৈছে মোটামুটি আৰু বনাই আছে ৰাস্তাটো এইটো ৰাস্তাৰে চিধাই আপুনি কমলপুৰ ওলাব পাৰিব আৰু এইখিনি জেগা কমলপুৰ সমষ্টিয়ে পৰে দিয়ক তো গাইছ মই এখন ধুনীয়া ব্যৱসায়ৰ বিষয়ে জনাম বুলি আপোনালোকক ভাবিছিলোঁ কিন্তু আনফৰ্চুনেটলি মালিকজন আজি নাই এয়া মিলটোত আহিছিলোঁ আমি মিলটোৰ মালিকজনে চাকৰি বাদ দি এইটো আৰম্ভ কৰিছে আৰু ভালে স্বাৱলম্বী হৈছে তেখেতে এতিয়া আৰু বহুত ডাঙৰ মিল হয় ইয়াৰ পৰাই চাউল এফচিআইত যায় আপোনালোকে যিটো ৰেচন কাৰ্ডত চবেই নাপায় দিয়কচোন ৰেচন কাৰ্ডত যিসকলে চাউল পায় গোটেই চাউলবোৰৰ মানে আপোনালোকে এনেকৈ মানে এটা প্ৰচেছত পায় আৰু এই মিলৰ পৰা এফচিআই গুদামত যাব ফুড কৰ্পৰেশ্যন অফ ইণ্ডিয়া গতিকে তাৰ পৰাই আকৌ ৰেচনবোৰ বহু জেগা গুচি যায় ভাল এটা ষ্টৰি হ'ব বুলি ভাবিছিলোঁ কিন্তু আজি মিলটো গোটেই বন্ধ আছে আৰু কৰ্মচাৰীবোৰো নাই আৰু মালিকজনকো লগ নাপালোঁ চ' গাইজ আজি নহ'ব আৰু বেলেগ এদিন আহিম ভাল ব্যৱসায় এখন ইয়াতে ধুনীয়া ভিতৰত চলি আছে আৰু আত্মনিৰ্ভৰশীল হ'ব পাৰিছে চ' গাইজ বেলেগ এদিন আহিম আজি আৰু ঘৰ উভতি যাওঁ আৰু দিয়ক আৰু ফাইনেলি আমাৰ বিজু ভাই আহি পেলাই মাস্ক চাস্ক লগাই একেবাৰে ইমান দেৰি কেনেকৈ হ'ল ইমান দেৰি মানে ৰাস্তা অলপ বেয়া আছিল হয় নেকি ঠিকে নকৰে এইখিনি আহোঁতে 3 ঘণ্টা লাগে তোমাৰ কি কৰিবা আৰু উপায়টো নাই না তো গাইজ আমি এতিয়া যাম আৰু বিজু ফাইনেলি আহি পেলাই আৰু তাৰ স্কুটিখন লৈয়ে যাম আৰু আমি মেইন ৰাস্তাৰে যাম অলপ দেৰিয়ে হ'ল গুৱাহাটীত বা জাম আছেনে নাই আজি যদি জাম নাই সোনকালে গৈ পাম আৰু ফুল জাম আছে নেকি ৰাতি হ'ব দেখোন আমি জাহাজেৰে যাওঁ তেতিয়াহ'লে জাহাজেৰে নাযালে অলপ অসুবিধা হ'ব টাইম লৈ ল'ব এইপিনি গ'লে অলপ ফাষ্ট পাম আৰু ঠিক আছে আমি বাবু ভাইৰ খবৰ ল'ব গৈ আছোঁ কৈছোঁ মই ইতিমধ্যে ব'লক আৰু গাইছে আধা ৰাস্তাতে আমাৰ তেল শেষ হ'ল আৰু বিজুৰ গাড়ীত কি ক'ম আৰু আধা লিটাৰতকৈ বেছি তেল নাথাকে আৰু এটা সি এনেকৈ স্পেয়াৰ তেলৰ বটল ৰাখি থৈ দিয়ে বিজু ভাই তোমাৰ এইটো স্বভাৱ অলপ চেঞ্জ কৰা আৰু এতিয়া ডাঙৰ হৈছে নহয় তুমি বাবু এইখন চাংচাৰী স্কুলৰ ফিল্ড হয় ইয়াতে বহুত খেলা ধূলা কৰি ডাঙৰ হৈছোঁ আমি আৰু বিজুৰ গাড়ীৰ স্পীড চাওক গাইছ এয়া 40ৰ ওপৰ সি নচলায় তেল খাই বোলে 40ৰ ওপৰ চলালে এনেকৈ আমি কোনদিনা গুৱাহাটী গৈ পাওঁ নাজানো আৰু বিজু ভাই কি কোৱা তুমি ইয়াতকৈ স্পীডত নচলোৱা নেকি ইয়াতকৈ স্পীডত গাড়ী চলাব নালাগে আৰু সোনকালে ইঞ্জিনটো বেয়া হয় আৰু বহুতে স্পীড চলালে ভাল বুলি ভাবে কিন্তু মোৰ মতেতো ভাল নহয় ধন্যবাদ তুমি এইখিনি জ্ঞান দিয়াৰ কাৰণে আমাক
আৰু গাছ আধা লিটাৰ তেলেৰে আমি গুৱাহাটী গৈ নাপাম, গতিকে আৰু অলপ তেল ভৰাই লওঁ। বিজুৰ গাড়ীৰ কথা কি ক'ম। আৰু তেলৰ লিটাৰ 87 হৈছে দিয়ক, 90 ক্ৰছ কৰিব এইটো বছৰতে চাগে। তাৰ ৰাস্তাত আমাৰ বিজুৰ এনাৰ্জি নোহোৱা হ'ল আৰু ফাইনেলি। এতিয়া সি অলপ ভাইটামিনছ লৈ ল'ব ইয়াতে। আৰু এইখিনি দৃশ্যটো চাওকচোন, ভাল লাগে দিয়ক এইখিনি জেগা। আমাৰ অহাত দেৰিয়ে হ'ল আজি, ৰাতিয়ে হ'ব চাগে ঘূৰি আহোঁতে। পিছে জল্দি কৰা। তো গাইছ ইয়াৰে পৰিৱেশটো চাওক, সাংঘাতিক ধুনীয়া পৰিৱেশ এটা ইয়াৰে। এইবাৰ ৰাইট চাইডে সেউজীয়া পাহাৰ আৰু ইয়াৰ পৰা এটা ধুনীয়া ভিউ পায়। আৰু পাৰ্চনেল ফেভৰেট জেগা হয় এইখিনি মোৰ। মই আজি বিজুক আগত বহাই পিছত মই বহি লৈছোঁ এইখিনি শ্বুট কৰাৰ কাৰণে। এইফালে লেফ্ট চাইডে IIT-খন আছে আৰু ৰাইট চাইডে সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱৰ কাৰণে এইখিনি জেগা সংৰক্ষিত কৰি ৰাখিছে চৰকাৰে, কিবা এটা হ'ব ইয়াতে। আৰু এইখিনি জেগা মোৰ মানে বিশেষকৈ বিৰাট ভাল লাগে। এইফালে ৰাইট চাইডে এইটো বুদ্ধিষ্টসকলৰ কিবা মন্দিৰ আছে, তেখেতৰ মূৰ্তিও আছে, দেখা পাইছে চাগে। আৰু অলপ আগত এইফালে IIT-ত যোৱা ৰাস্তাটো আছে আৰু GNRC-টো যাব পাৰি সেইটো ৰাস্তাৰে, মই দেখাম আপোনালোকক। সেয়া পালোৱে আৰু সেইখিনি জেগা জয়গুৰু বুলি কয়। জয়গুৰু ইয়াত GNRC মেডিকেলৰ এই চাইনবোৰ্ডখন দেখা পাইছে চাগে, এইটোৱে ৰাস্তা, IIT-ৰ ৰাস্তা হয় এইটো। আৰু এইখিনি জেগা মানে কি ক'ম আৰু, ধুনীয়া পৰিৱেশ। মই ভিউটো ল'বৰ কাৰণে যত্ন কৰিছোঁ। আমি মানে আহোঁতে অলপ গধূলিয়ে হৈছে এতিয়া, আৰু গধূল হ'বৰ হৈছে। তথাপি মই দেখুৱাব যত্ন কৰিছোঁ আপোনালোকক। নাৰায়ণ হস্পিটেল পামেই আৰু আমি। আৰু চাওঁ আজি কিমান দূৰ দেখুৱাব পাৰোঁ আপোনালোকক, ভিডিঅ'টো কমপ্লিট চাব। এইখিনিত অলপ কিবা জামো লাগিছে দেখোন, চাই লওঁ কি হৈছে। গাইছ ইয়াৰ পৰা যদি আৰু জাম হয়, আমি আৰু গুৱাহাটী নোযোৱাই ভাল হ'ব, ইয়াৰ পৰাই ঘূৰি যাম আমি। কাৰণ ইয়াৰ পৰা শৰাইঘাট ব্ৰিজ মানে ভালেখিনি দূৰ, মোটামুটি 5 কিলোমিটাৰমান হ'ব। চাই লওঁ, আগত জাম নহ'বও পাৰে, কেতিয়াবা হস্পিটেলখনৰ এইখিনিত আগে পিছে জাম হয়। চাই লওঁ ৰ'বচোন কি হয়, জামটো নহ'লে ভাল আছিল দিয়ক। আৰু গাইছ মই ভবাৰ নিচিনা জাম নাই দিয়ক, আমি যাব পাৰিম ধুনীয়াকৈ। হস্পিটেলখনৰ এইটো চাইডে আৰু জাম নাই, তাতে অলপ চলপ জাম হৈ আছে। আৰু এইফালে পৰিৱেশটো চাওক, সেউজীয়া পৰিৱেশ। ইয়াৰ পৰা আৰু ব্ৰিজ বেছি দূৰ নাই আৰু 4 কিলোমিটাৰ 3 কিলোমিটাৰমান আছে। এয়া আমি আমিনগাঁও আহি পালোঁহি। চ' গাইছ অলপ চাওক, ব্ৰহ্মপুত্ৰৰ নাজাৰাটো দেখাব যত্ন কৰিম মই। আৰু গাইছ এয়া ব্ৰহ্মপুত্ৰ পুৰণা ব্ৰিজখনৰ পৰা যিটো নাজাৰা আপুনি বাইকত আহি মানে উপভোগ কৰিব পাৰিব নহয়, কিন্তু কাৰত নাপায়। মই দেখুৱাবলৈ যত্ন কৰিছোঁ, সাংঘাতিক ভাল লাগে বাইকেৰে আহি। চাৰিচকীয়াটো পাব কিছু, কিন্তু বাইকত আহিলে যিটো মজা পায় সেইটো চাৰিচকীয়াত নাপাব আপোনালোকে। এইখন ব্ৰিজ মোটামুটি কিমান পুৰণা, 1962তে এইখন অপেন কৰা হৈছিল ৰাইজৰ কাৰণে। আৰু মাজে সময়ে অলপ চলপ কাম ওলায়। যেতিয়া এইখন ব্ৰিজ বন্ধ থাকে ভালেখিনি দিগদাৰ হয় দিয়ক আমাৰ। গাইছ বাজাৰতে আহি পালোঁ আমি, বাবু ভাইৰ বাচ্ছাটোৰ কাৰণে এটা ভাল কাপোৰ চাওঁ ইয়াতে। ব'লা, এখন আদাবাৰীতে যিহেতু আমাৰ সুবিধা হয় দিয়ক, ডাইৰেক্ট আহি ইয়াতে সোমাওঁ আৰু আমি কাপোৰ চাপোৰৰ কাৰণে। ঠাণ্ডাৰ কাপোৰ কিন্তু তামাম ভৰাইছে। বাচ্ছাৰ কাপোৰ ওপৰত আছে, অলপ ওপৰতো যাওঁ। বাচ্ছাৰে কাপোৰ ন, এইফালে গোটেই বাচ্ছাৰে কাপোৰ। তো গাইছ ইয়াতে কাপোৰ মানে একেবাৰে নিউবৰ্ণ বেবীৰ কাপোৰ নাই। এই কম্বল এখনে ল'ম বুলি ভাবিছোঁ, বেছি দামো নহয়। কিমান দাম আছে? 250। তো এইখনে লওঁ দিয়া। তো গাইছ এখানে ফাইনেল কৰিলোঁ আৰু ব'লা। ইয়াতে ধুনীয়া ধুনীয়া টুপিও আছে, আমাৰ মাইনাকো এটা টুপি লগা আছে, চ' এটা লৈ ল'ব ইয়াৰ পৰা। তো গাইছ আমি ইয়াতে আহি পালোঁ ফাইনেলি, এইখনে হস্পিটেল হয়। ইয়াতে আছে বাবুহঁত, বাপেকক ফাইনেলি লগ পালোঁ। ভালে আছা? বাকী চব ঠিকে ঠাকে আছে আৰু। গাইছ কেবিনটো এবাৰ চাই লওক, ইয়াতে বহুত আছে, ধুনীয়া কেবিন, AC-ও আছে। AC দৰকাৰ নাই দিয়কচোন, এতিয়া ঠাণ্ডা পৰিছে যিহেতু। কিন্তু ষ্টেণ্ডাৰ্ড এখন হস্পিটেল দিয়ক ইয়াতে, গোয়েংকা বুলি আমি জানো আৰু এইখন হস্পিটেল। আৰু এইটোৱে মাইনাটো মোৰ বাবু ভাইৰ, অলপ বাবু ভাইৰ নিচিনাই দেখি দেখোন। হয় নেকি? আৰু আকিয়াৰ পাটনাৰ আহি পালে আৰু নেকি? এখন কেণ্টিন হয় হস্পিটেলখনৰ। আৰু বিজু পুৰা বিজি।
নাজানো বস্তু পাই আৰু এই আমাৰ ব্ৰেড পকৰা আহি পেলাই বেছি সোনকালে খাই ঘৰ লওঁ আৰু নেকি বেছি দেৰি কৰি লাভ নাই ৰাতি হৈছে যিহেতু আৰু এইটো ইয়াতে জিৰণি কোঠা বেছি ডাঙৰ নহয় তথাপি এচি চেচি আছে ফেচিলিটিখিনি পূৰা দিছে ডাঙৰ নহয় কিন্তু নিজনে বনাব পাৰে নে নোৱাৰে সেইটোৱে কথা তো গাইছ হস্পিটেলখন ধুনীয়া হস্পিটেল অলপ আমাৰ নিচিনা মানুহৰ কাৰণে অলপ কষ্টলি হয় আৰু ইনষ্টিটিউট অফ হিউমেন ৰিপ্ৰডাকশ্যন তো গাইছ ফাইনেলি মই ঘৰ আহি পালোঁ আৰু বিজুকো পঠাই দিলোঁ ঘৰত ৰাতি হ'ল যিহেতু আৰু বেছি দেৰি সি নৰখিলে গুচি গ'ল তো এইখিনিতে আজি ব্লগটো শেষ কৰিলোঁ আৰু যদি ভাল লাগে লাইক কৰিব কমেণ্ট কৰি জনাব মোক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব ধন্যবাদ